বন্ধুসকল অসমৰ এখন খুবেই জনপ্ৰিয় ধাৰাবাহিক হৈছে বেহাৰবাৰী আউটপোষ্ট। এই বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা বহুকেইজন অভিনেতা অভিনেত্ৰী ইতিমধ্যে বিবাহিত। গতিকে আপোনাৰ চাগে জানিব নিশ্চয় মন যায় ৰিয়েল লাইফত তেওঁলোক কোন কোন বিবাহিত, কাৰ কিমানজন ল'ৰা ছোৱালী বা সন্তান আছে। আজি এইটো ভিডিঅ'ত মই এই সকলোখিনি ক'বলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল পোনপ্ৰথমে নাম্বাৰ 1 কে ছাৰ। বন্ধুসকল বেহাৰবাৰী আউটপোষ্টৰ এটা খুবেই হাস্যৰসৰ লগতে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা কে ছাৰৰ এটি মৰম লগা পুত্ৰ সন্তান আছে, যাৰ নাম হৈছে প্ৰিয়াংশু, যাৰ বয়স প্ৰায় 4 বছৰ। আৰু কে ছাৰে কেতিয়াবা তেওঁ পুত্ৰৰ সৈতে উঠা ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। এইবাৰ আহিছোঁ নাম্বাৰ 2 নিশিতা গোস্বামী। বন্ধুসকল বহু বছৰ আগৰে পৰা অসমীয়া চিনেমা জগতৰ লগত জড়িত থকাৰ লগতে বেহাৰবাৰী আউটপোষ্টৰ এটা খুবেই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা নিশিতা গোস্বামীৰ এটি খুবেই মৰম লগা পুত্ৰ সন্তান আছে, যাৰ নাম হৈছে ৰিভান চক্ৰৱৰ্তী আৰু বয়স প্ৰায় 6 বছৰ। আৰু নিশিতা গোস্বামীয়ে তেওঁ পুত্ৰৰ সৈতে উঠা ফটো ছ'চিয়েল মিডিয়াত কেতিয়াবা শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। এইবাৰ আহিছোঁ নাম্বাৰ 3 মোহন। বন্ধুসকল বেহাৰবাৰী আউটপোষ্টৰ এটা খুবেই হাস্যকৰৰ লগতে সকলোৰে মুখত হাঁহি বিৰিঙোৱা এটা অতি জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰা মোহন বৰ্তমানলৈকে অবিবাহিত, গতিকে মোহনৰ কোনো ল'ৰা ছোৱালী নাই। এইবাৰ আহিছোঁ নাম্বাৰ 4 মণিবৌ। বন্ধুসকল বেহাৰবাৰী আউটপোষ্টৰ আন এটি গুৰুত্বপূৰ্ণৰ লগতে যাৰ অভিনয়ে সকলোকে মুগ্ধ কৰা মণিবৌয়ে ছ'চিয়েল মিডিয়াত নিজৰ বিষয়ে বহুতো কথা জনাইছে যদিও এতিয়ালৈকে তেওঁ সন্তান আছে নে নাই কোনো কথা উল্লেখ কৰা নাই। নাম্বাৰ 5 ছাৰ। বন্ধুসকল বেহাৰবাৰী আউটপোষ্টত এটা গহীন গম্ভীৰ চৰিত্ৰত অভিনয় কৰা ছাৰ বিবাহিত যদিও এতিয়ালৈকে তেওঁ সন্তান আছে নে নাই জানিব পৰা হোৱা নাই। নাম্বাৰ 6 গাৰ্গ ছাৰ। বন্ধুসকল বেহাৰবাৰী আউটপোষ্টৰ এটি জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰা গাৰ্গ ছাৰৰ এটি খুবেই মৰম লগা পুত্ৰ সন্তান আছে, যাৰ নাম হৈছে অভি আৰু বয়স প্ৰায় 6 বছৰ। এইবাৰ শেষত তৰামাই। বন্ধুসকল বেহাৰবাৰী আউটপোষ্টত তৰামাই এগৰাকী কন্যা সন্তান আছে, যাৰ নাম আকৃতি, বয়স প্ৰায় 4 বছৰ। বন্ধুসকল আজিলৈ এইকেইটা ইনফৰমেশ্যন আছিল, পিছে কেনেকুৱা পালে আমাক নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আগলৈ যদি ইনফৰমেটিভ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে আপুনি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।